আজি গড়েশ্বৰ ছায়েন্স একাডেমি এইখন প্ৰাইভেট অনুষ্ঠান হয়। আজি 9টা বছৰ ৰানিং আৰু এই অনুষ্ঠানৰ পৰা বহুখিনি ভাল ভাল ছাত্ৰ ছাত্ৰী প্ৰদৰ্শন তেওঁলোকে কৰি আছে। আমি খবৰ লৈ থাকোঁ, ভাল পাইছোঁ আৰু অনাগত দিনতো তেওঁলোকে ভাল ভাল ছাত্ৰ ছাত্ৰী মানে ইয়াত প্ৰদৰ্শন কৰিব, সেইটো আমি আশা ৰাখিছোঁ। ইয়াত নীটৰ যি এক্সাম প্ৰথমৰ পৰাই আজি কিজানি বহু ব্যক্তি হৈ গ'ল। নীটৰ এক্সাম, আমাৰ JEEৰ এক্সাম, ইয়াৰ পৰাই যথেষ্টখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। সেইটো আমাৰ কাৰণে ভাল এটা খবৰ। তো ডক্টৰো বনাইছে, ইঞ্জিনিয়াৰো বনাইছে, এনেকুৱা এটা অনুষ্ঠান আমাক লাগে এই অঞ্চলত। তো আজি গড়েশ্বৰ অকল গড়েশ্বৰ হৈ থকা নাই, আমাৰ গোটেই BTC এলেকাৰে এটা ভাল এটা অনুষ্ঠান মানে হ'বলৈ সেইটো মানে হৈছে। আৰু মই শুনা পাইছোঁ আজি ধেমাজি পৰ্যন্ত ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে আৰু BTCৰ বাহিৰৰ পৰা বহুখিনি আহে। গতিকে সেইটো এটা ভাল অনুষ্ঠান হওক আৰু ইয়াৰ পৰা বহুখিনি আমাৰ গাৰ্জেনসকলেও ইনস্পিৰেশ্যন এটা পাইছে। ছাত্ৰ ছাত্ৰীসকলেতো পাইছেই, তাৰ বাহিৰেও গাৰ্জেনসকলেও পাইছে। তো ইয়াৰ কাৰণে সেই অনুষ্ঠানটো ভালকৈ জীয়াই থাকক, সেইটো আমি কামনা কৰিছোঁ। আৰু আজি 224 জনৰ ভিতৰত এইবাৰ 25-26ৰ যিটো এক্সাম, 224 জনৰ ভিতৰত 224 জনে পাছ হৈ গ'ল আৰু ইয়াৰ ভিতৰত 204 জনৰ 5 জনে ফাৰ্ষ্ট ডিভিজন আৰু ভাল মাৰ্ক পাইছে। অকল পাছ হোৱাৰ ডাঙৰ কথা নহয়, ভাল মাৰ্কো পাইছে। গতিকে ইয়াৰ কাৰণে সেই অনুষ্ঠানটো আমাৰ অঞ্চলৰ মানুহে আদৰি লৈছে, খুব ভাল পাইছোঁ। অকল গড়েশ্বৰ নহয়, বাকী আমাৰ ওদালগুৰি জিলাখনৰ পৰা যিমান ছাত্ৰ ছাত্ৰী ছায়েন্সত পঢ়িবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে তেওঁলোকে ইয়াতে এডমিশ্যন হয়। আমি যিমানখিনি জানো বহুখিনি ইয়াতে এডমিশ্যন লয়। এইখিনিয়ে BTCৰ শিক্ষাৰ হাৰ উন্নত কৰাৰ কাৰণে আপোনাৰ চৰকাৰখনে কিবা পদক্ষেপ ল'ব লৈছে নেকি? তো আপোনালোকক জনাই দিছোঁ মই, আমাৰ শিক্ষাৰ হাৰ 2005 চনত অনলি 48% আছিলে। প্ৰথম যেতিয়া আমি একৰ্ড কৰাৰ পাছত আমাৰ এইখিনি হৈছিলে। গতিকে আমি যোৱা 2019 আৰু 20 বৰ্ষলৈ যিটো তেতিয়া আমি BTCয়ে এটা BTCৰ মানে ডাটা সেই কিতাপখনে আমি কিবা কৰি থাকোঁ, ষ্টেটিষ্টিকেল ডাটা অফ BTC এটা পুথিখন আমি পাব্লিছ কৰি থাকোঁ। 19-20 বৰ্ষলৈ আমাৰ 66% হৈছিল, কিন্তু যোৱা 5টা বছৰত মানে 1%হে মানে বাঢ়িছে। তো ইয়াৰ কাৰণে 67% হৈছে। এইটো যে নহওক আমি আশা প্ৰকাশ কৰিছোঁ এনেকুৱা অনুষ্ঠানবিলাকে দায়িত্ব ল'লে আমাৰ শিক্ষাৰ হাৰটো বাঢ়ি যাব। আৰু আমাৰ অঞ্চলত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আমি এতিয়া ডিমাণ্ড কৰিছোঁ, ছাপ'জ ওদালগুৰিত এখনেই বিশ্ববিদ্যালয় হ'ব লাগে, তো নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰী অলপমান ইয়াতে গঢ় লৈ উঠিব আৰু ভাল হ'ব। আমাৰ বাক্সাত আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আমি বিচাৰিছোঁ। এইবিলাক অনুষ্ঠান যদি হয় আৰু আমাৰ কাৰণে ভাল হ'ব। ছাপ'জ তামোলপুৰ জিলা হিচাপে, নতুনকৈ জিলা হিচাপে ইয়াতো যদি আমি এতিয়া মেডিকেল কলেজ যদি পাওঁ বা আমাৰ ওদালগুৰিত যদি মেডিকেল কলেজ পাওঁ, তেতিয়াহ'লে সেই লাইনবিলাকত বহুখিনি ছাত্ৰ ছাত্ৰী ওলাব। তো ইয়াৰ কাৰণে আমি এইবিলাকৰ কাৰণে আমি ফাইট কৰি আছোঁ।